নমস্কাৰ। আজি আমাৰ ঘৰত ন খোৱা। যিহেতু আঘোণ মাহতেই ন খোৱাৰ নিয়ম, সেয়ে দেউতাই ৰাতিপুৱাই নতুন ধান কেইটামান বানি ল'লে। দাদায়ো বজাৰৰ পৰা আহোঁতে মাছ, গাহৰি আৰু হাঁহ মাংস লৈ আহিছিল। আজি পিছে হাঁহ চাফা কৰাৰ দায়িত্ব ৰিম্বাৰ ওপৰতে পৰিল। হাঁহৰ মাংসৰ লগত আমি এয়া কোমোৰা কাটি লৈছোঁ। সন্ধিয়া হোৱাৰ আগে আগে চোতালত পিঠাগুড়ি অকণমানো আগবঢ়াব লগা হয়। গাখীৰে গুড়ে সনা নতুন চাউলৰ এই পিঠাগুড়িকণ যে খাবলৈ ইমান সোৱাদ হয়। আপোনালোকে বাৰু পিঠাগুড়ি খাই কেনেকুৱা পায় জনাবচোন। বংশৰ যিহেতু আটাইকেইগৰাকীকে জনোৱা হৈছে, সেয়েহে বাহিৰৰ জুইশালিতে হাঁহ কোমোৰা গাহৰিৰ লগত আলু আৰু মাছ ফ্ৰাই কৰি থকা হৈছে। আকৌ মৃতকত আগবঢ়াবৰ বাবে পাকঘৰৰ মজিয়াতে নতুন চাউলৰ ভাত, আলুৰ লগত কুকুৰা মাংস আৰু বিশেষকৈ সাজৰ প্ৰয়োজন হয়। এই সাজ কিন্তু থওঁতেও ভালদৰে ঘৰ দুৱাৰ মুচিহে থ'ব লগা হয়। মা যিহেতু নায়েই, দেউতাই দেখুৱাই দিয়া সকলোখিনি নিয়ম আচলতে আমি ভালকৈ পালন কৰিবলৈ চেষ্টা কৰোঁ। এয়া খোৱাৰ পৰ্ব আৰম্ভ হ'লেই। দাইহঁতে এয়া জুইশালি ঘৰত, খুৰীদেউহঁত, দাদাহঁত আৰু একেবাৰে শেষত আমি বোৱাৰীবোৰ। আজিৰ দিনটো আচলতে বৰ ব্যস্ততাৰ মাজেৰে পাৰ হয়। তথাপিও এই দিনটো কিবা বৰ হেঁপাহৰ। শেষত সকলোকে বিদায় দি আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।